हेलो दोस्तों, चिंतामणि ब्लॉग चैनल। आज मैं আহিছোঁ বাইহেতা চাৰিআলিৰ জ্ঞানদাৰী পুথিভঁৰাল সজ্জনত আয়োজন কৰা ৰঙালী বিহুৰ উপলক্ষে আজি প্ৰথম নিশা এতিয়া পতাকা উত্তোলন আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু পতাকা উত্তোলন আগে সমবেত সংগীত আৰম্ভ হ'ব আৰু ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লাইক শ্বেয়াৰ আৰম্ভ হৈছে। পিছতে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিপেন বৈশ্য ডাঙৰীয়া উত্তোলন কৰি আছে আৰু মই কিছু সময়ৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ সমাবেত সংগীত। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগতে লাইক শ্বেয়াৰ এয়া এতিয়া আৰম্ভ কৰিব। আপোনালোকে চাই থাকক, এয়া অসমীয়াৰ এটি পৰম্পৰা, আমাৰ ধৰ্ম। Till my shadow turns to sun rays, and we'll go through the wastelands, through the highways, and on. See the horizon, turn us to thousands, and we'll grow in number, fueled by the sea the horizon, turn us to thousands. Through the wastelands, till my shadow turns to sun rays. আমার মহানিয়া দর্শন খবর ঘোষণা আমার এই অনুষ্ঠানত উপস্থিতি আমার এই অনুষ্ঠানৰ সভাপতি আমাৰ গাঁৱৰে অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডাক্তৰ কলিতা ডাঙৰীয়া প্ৰমুখ্যে তার আগে আমার পতাকা উত্তোলক মহোদয়ক আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্মৃতিৰ তৰ্ক মোৰ গুৰু চৌধুৰীলৈ মই আন্তৰিক ধন্যবাদ আৰু বিহুৰ ওলগ জনাই আজিৰ এই স্মৃতি তৰ্পণত যিসকল মহান ব্যক্তিয়ে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিলে তেখেতসকলৰ আত্মা যাতে ভগৱানৰ ওচৰত
শ্ৰদ্ধাৰ নিউটনী ৰাইজ, পতাকা মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ বিহুলীয়া অসমৰ জনজীৱনৰ লগত জড়িত ব্যক্তিসকল, মই আঁতগুৰি তলৰ পৰা ৰংঘৰ বাকৰিলৈ অহা বিহুৰ সংক্ৰান্তক মনত মই আজি কম বুলি আহিছোঁ। লোকনাথ বৈশ্য, অভিৰাম বৈশ্য, বীৰেন দাস, প্ৰবীণ বৈশ্যৰ নেতৃত্বত এটা কলা সংস্কৃতি বাহন কঢ়িয়াইছিল অসমৰ ৰাইজৰ মাজত। আপোনালোকে জানে মই এটা সময়ৰ অস্পৃশ্য, এটা মুছলিম সমাজৰ অস্পৃশ্য, এইকাৰণে মই নাটক কৰিছিলোঁ। মোৰ ওপৰত এটাই আছিল, বিহু চোতালে চোতালে যাব লাগে, চোতালত বিহু হ'ব লাগে। আমাৰ তিৰি চলিবিলাকে অসমীয়া বিহু কি সেইটো জানিব লাগে। সেইখিনি কৈ শেষত ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে ডক্টৰ পুলিন দাস ডাঙৰীয়া, তেখেতকো উদযাপন সমিতিৰ বৃক্ষৰোপণ আপোনালোকে চাই থাকক। আমাৰ এয়াই অসমীয়াৰ এটি পৰম্পৰা ধৰ্ম। ডাঙৰীয়াই ৰঞ্জন বৈশ্য ডাঙৰীয়া, এয়া লগত আছে তিলক বৈশ্য। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত হৈছে আমাৰ বিহু উদযাপন সমিতিৰ, তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আপোনালোকক বিহুৰ প্ৰদৰ্শন দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক। আমাৰ বিহু হুঁচৰি দল আহি উপস্থিত হৈছেহি, খন্তেক পিছতে আহি উপস্থিত হৈছেহি। খন্তেক পিছতে এই জোনাকী কমালপুৰ বিহু হুঁচৰি দল আপোনালোকক মাজত ঢোল পেঁপাৰ মাত শুনাব, চাই থাকক। এইয়া
এতিয়া বিহু হুঁচৰিত আহি আছোঁ আপোনালোকে খন্তেক পিছতে আমাৰ প্ৰগ্ৰেম দেখিবলৈ পাবা এতিয়া আমাৰ এয়া আমাৰ মাজত কলা আনি পাইছে আহি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লগতে লাইক শ্বেয়াৰ কৰিব পাৰিব হেল্ল' দোস্ত আমাৰ এয়া বৰষুণ দি আছে বৰ্তমান বতাহ বৰষুণ দি আছে আমাৰ এতিয়া বৰ্তমান উৎসৱ হৈ গৈছে আমাৰ ফাংচন বিহু হুঁচৰি এয়া ওপৰৰ মঞ্চৰ ওপৰত থিয় হৈ ৰখি যাব লগা হৈছে এনেকুৱা বতাহ বৰষুণ আপোনালোকক দেখুৱাই আছোঁ মই চাই থাকক এয়া পৰ্দা চৰ্দা চিৰি লৈ গৈছে আপোনালোকে চাই আছে এনেধৰণে বতাহ বৰষুণ দি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষত গ'লে মই যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম খন্তেক পিছতে সাগৰিকা গোস্বামীলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিম আৰু আমাৰ অনুষ্ঠান সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব লগত ওতঃপ্ৰোতভাৱে জড়িত এই অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আমাৰ আটাইৰে শ্ৰদ্ধাৰ পিতামহৰ বাবে আমি এটা আজি পবিত্ৰ মঞ্চত অনুষ্ঠান ৰাখিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানটো আগধৰিবৰ বাবে আমি এগৰাকী আমাৰ অঞ্চলৰ অতি বিশিষ্ট ব্যক্তি অতি স্মৰণীয় ব্যক্তি অতি সন্মানীয় ব্যক্তি ডক্টৰ হৃদয় দাস মোৰ ভাতৃসম তেখেতে আজীৱন সমাজ সেৱা কৰিছে পেছাত এগৰাকী চিকিৎসক বৰ্তমান আমাৰ বাইহাটাত যি গেট হস্পিটেল আছে তাত তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে মই জনাইছোঁ তেখেতক পোনপ্ৰথমে আমাৰ সমিতিৰ হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ অন্যতম সদস্য যতীন দাস ডাঙৰীয়া আপোনালোকে চাই আছে এয়া আমাৰ মাজত আহি পাইছে মুন্নাদ্বীপ আমি খন্তেক পিছতে আমি মুন্নাদ্বীপৰ গান আমি চাবলৈ পাম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষত গ'লে এয়া আমাৰ মুন্নাদ্বীপ মাজত আহি উপস্থিত হৈছে এয়া মুন্নাদ্বীপ তলৰ পৰাই ফাৰ্ষ্ট গান মাৰিবলৈ আৰম্ভ কৰিছে চাই থাকক আপোনালোকে ভিডিঅ'টো Sarah,
ফ্লেছটো জ্বলাই দিওঁ ককাটি ইমান ধুনীয়াকৈ কৈ আছে হয় নাই ফ্লেছটো জ্বলাই দিয়ক চবে যিমানখিনি ফোন আছে চাওক কিমানখিনি জ্বলাব পৰা লাইটটো বন্ধ কৰি দিয়ক আৰু ফ্লেছটো জ্বলাই দিয়ক চাওক ভাল লাগিব একেবাৰে ফ্লেছটো জ্বলাই দিয়কচোন কিমানখিনি আচ্ছা বাহি বলব জানে জানে